দ্বিতীয় অধ্যায় লখিমপুৰ নগৰৰ ওচৰত। আজি বহাগৰ ঘাই দিন। ঘৰে ঘৰে অসমীয়া কি ভাল মানুহ, কি ইতৰ মানুহ, সকলোৰে মনত ৰং ধেমালি হৈছে। ঘৰে ঘৰে খোৱা লোৱাৰ ধুমধাম পৰিছে। বছৰেকৰ সকলো দুখ ভাগৰ হাই দন এৰি আজি অসমীয়া মানুহে বছৰেকৰ বিহুত উত্ৰাৱল হৈছে। বন্ধুবৰ্গৰ লগত সকলোৱে দেখা শুনা হৈছে। গুৰুজনক তলতীয়াজনে সেৱা সৎকাৰ কৰি বছৰেকলৈকে ভালে কুশলে থাকিবলৈ আশীৰ্বাদ লৈছে। সমনীয়া ল'ৰাবিলাকে লগ লাগি হাঁহি খিকিন্দালি পাতিছে। ভাল মানুহৰ ঘৰবিলাকৰ ভিতৰত মাইকী মানুহবিলাকে লগ লাগি পচি খেলিছে। সেই খেলত ৩-৪জনী মাইকী মানুহৰ লগত ২-১জন ডেকা বাবু বহিছে। মাকে পুতেকে বিপৰীত ভাগে কৰিৰ ঢালত বহি কৰি মাৰিব লাগিছে। কৰি পেলোৱাত মাইকী মানুহৰ হাত বৰ পাৰ্গত। ৬টা কৰিৰ এটা বুঢ়া আঙুলিৰ টিপতে ধৰি এই ৫টা বগৰাই ১০ বোলোতেই ১০ পেলাইছে। তাকে দেখি চতুৰ পুতেকে মাকক ঘটুৱাবলৈ মন কৰি নিজেও সেইদৰে কৰি গুঠি গুঠি লৈছে। ঐ তই কৰি গুঠি লৈছ? নলওঁ দে বাৰু। এয়া চা, ময়ো কৰি জোকাৰি লৈছোঁ, তয়ো গুঠি নলবি। প্ৰিয় শ্ৰোতাবৃন্দ, এইবাৰ পুতেকে ঢাল পেলালে। পুতেকৰ সৌভাগ্যত পাছ ফুলিল। মাকে তাকে দেখি গুঠি মৰা বিদ্যাটো এৰিব নোৱাৰিলে। দেখুৱাই কৰি জোকাৰি ল'লে হয়, কিন্তু বগৰাবৰ পৰত টিপতে বুঢ়া আঙুলিৰ মাজত এটা কৰি লৈ ১০ পেলালে। মাকৰ এই কাৰবাৰ দেখি চতুৰ পুতেকে মাকক ঘটুৱাবলৈ মন কৰি এটি নতুন উপায় সৃজিলে। তেওঁ ঢাল চুৰ কৰিবলৈ আৰম্ভ কৰিলে। ১০ ঘৰ চলাব লাগিলে গুটি ১৫ ঘৰলৈকে নিয়ে। ৪ পৰিলে চগৰত দিয়ে। পাৰিলে মাকেও পুতেকৰ এই কাৰবাৰৰ আলেখ-লেখ কৰি চাবলৈ ধৰিলে। অৱশেষত ধেমালিতে খকৰা মুটি এটাও মাৰি দিলে। পুতেকে খিল খিল কৰি হাঁহি নেখেলো যাহ বুলি উঠি গুচি গ'ল। তেতিয়া বাকী কেইজনী তিৰোতাৰ সৈতে আৰু এজনী জীয়াৰীক মাতি নি আকৌ খেল আৰম্ভ কৰিলে। ইফালে বাহিৰ মহলত ৩-৪জন বাবু লগ লাগি তাচ খেলাত বহিছে। বাবুসকলৰ ভিতৰত এজন কোমল মুখেৰে, মুখত দাড়ি থকা, বৰণত বগা বাবু বৰ ধেমেলীয়া। তেওঁৰ তাচ খেলাৰ উদ্দেশ্য নহয়, কেৱল ৰং কৰিবৰহে মন। তেওঁৰ বিপৰীতে এজন বাবু বহিছে। তেওঁৰ দীঘল কোমল মুখখনত নতুনকৈ দাড়ি ফুটি ওলাইছে মাথোন। মনটো বৰ সৰল, অৰ্থাৎ তেওঁ হোজা বিধৰ মানুহ। তেওঁ তাচ খেলৰ বৰ ওজা। তাচ হাতত ল'লে সংসাৰ গোটেইখনকে পাহৰে। কেনেকৈ খৰখৰকৈ মাটিত পাত পাৰিব ইয়াৰহে চিন্তা। নিজৰ হাতৰ পৰা পাত মাৰিব ধৰিলে পাত ভাঙিব খোজে আৰু মাজে মাজে বিপৰীতে বহা দাড়িয়াল বাবুজনক চাই মল্লা মল্লা বুলি একোটা চিঞৰ মাৰিছে। বিপৰীতে বহা বাবুজনে মল্লা শব্দ পুনাই মোল্লাজিত পেলাইছে আৰু মাজে মাজে তেওঁৰ শত্ৰুৰ মুখলৈ চাই হাঁহি হাঁহি বাগৰি পৰিছে। চুটিমুটিকৈ পাতল বাবু এজনে যদিও তাচ খেলাত বহিছে, তথাচ তেওঁৰ তাচত সিমান হেঁপাহ নাই। তাচৰ পাত দিবৰ পৰত মই দিব লাগে নেকি এইবুলি একোটা পাত নিজৰ হাতৰ পৰা মুঠেই পেলাই পেলাই দিছে
আৰু তেওঁ কেৱল কথাহে পাতিছে। ভৰকীয়াল গায়ে গোটেৰে ৰবা বাবু এজনে এফালে পাতল বাবুজনৰ কথাও শুনিছে। কেতিয়াবা ৰঙিয়াল বগা বাবুৰ আমোদত হাঁহিছেও, আৰু কেতিয়াবা নিজেও গহীনে গহীনে দুই চাৰি আষাৰ কথা কৈছে। বগা বাবুজনে মাজে মাজে হাতৰ বেয়া পাত একোটা থৈ পিঠৰ পৰা ভাল ভাল পাত তুলি লৈ আকৌ ঘূৰাই মাৰিছে। তেওঁ সেই কাৰ্যত মাজে মাজে কৃতকাৰ্যও হৈছে। দুই এবাৰ দীঘল বাবুৰ তীক্ষ্ণ কটাক্ষ দৃষ্টিত ধৰা পৰি দুয়ো কঢ়া আজোৰাও লগাইছে। এইদৰে খেল, গল্প, আমোদ, ধপাত খোৱা ইত্যাদি চলিয়ে আছে। মফচলৰ ভিতৰত ঠায়ে ঠায়ে ডেকা গাভৰুবিলাকে লগ লাগি বিহু গাইছে, কোনোৱে ধূপ খেলিছে। এইদৰে আমোদ প্ৰমোদত লখিমপুৰ খলকি পৰিছে। দিনটো গ'ল, ক্ৰমে সাজ লাগি আহিল। দুই এজনকৈ ওচৰৰ মিৰি ঢোল ডগৰ লৈ লখিমপুৰ জিলাত উঠিল আৰু ইঘৰ সিঘৰকৈ বিহু গাই গাই ফুৰিব ধৰিলে। আজি বৰবিহুৰ দিন। জাকে জাকে বিহু গোৱা মিৰি আহি লখিমপুৰ ভৰিল। বাটে পথে ঢোল ডগৰ লৈ ফুৰা মিৰি ডেকা গাভৰুৱে অনাই বনাই ফুৰিছে। ভাল মানুহবিলাকৰ ঘৰে ঘৰে দুই এজাককৈ মিৰিয়ে বিহুও পাতিছে আৰু টকা আধলি বাবুবিলাকৰ ঘৰৰ পৰা আদায় কৰিবলৈ আৰম্ভ কৰিছে। সেই মিৰিবিলাকৰ ভিতৰত এজাক মিৰিয়ে সকলোৰে মন আকৰ্ষিছে। সেই জাকটোৰ ডেকাবিলাকৰ ভিতৰত ৪-৫টামান ঢোল, ৩-৪যোৰ তাল, ২টা পেঁপা। সিহঁতৰ নাচনীয়াৰ গাভৰু সৰহ। এইজাক মিৰিয়ে পোনেই বাবু এঘৰত বিহু পাতিলেগৈ। গাভৰুসকলে হাত চাপৰে নাম গাই গাই নাচিব লাগে। দেউতা ওলালে ঐ বাটচৰাৰ মুখলে, দুলিয়াই পাতিলে দুলা, দুলিয়াই পাতিলে দুলা, কাণত জিলিকিলে ঐ নৰা জাঙে ভাই, ঐ গাতে গোমে চেঙৰ চোলা। ৰঙানৈ যে দেখিয়া তুৰালি যে তুৰালি, তুৰালি যে তুৰালি, দিনতে 4 আঙুল বাৰে, চম্পা ফুল জেলে দেহা তুৰালি যে তুৰালি, তুৰালি যে তুৰালি, নাচাইবা তাকিব কোনে। ৰঙানৈ যে দেখিয়া তুৰালি যে তুৰালি, তুৰালি যে তুৰালি, দিনত 4 আঙুল বাৰে, চম্পা ফুল জেলে দেহা তুৰালি যে তুৰালি, তুৰালি যে তুৰালি, নাচাইবা তাকিব কোনে।
আজি নিশা সপোনত মই বেয়া দেখিলো বেয়াকৈ ঐ দেখিলো কণী কণে আৰাব পায় নাচনীয়ে নৰিয়া কৰিলে ঐছে নেগা কৰিলে ঐছে নাচনী নৰিয়া কৰি ঐ নাচনী অলনিত কুকুৰা ঐ কাটিল কুকুৰা ঐ কাটিল নাচনী জীয়েৰ আয় চকলা যে কাটৰে মই পানী কাটিল মই পানী কাটিল দেহৰ কোপল হৈছা ঐ আজি নিশা সপোনত বেয়াকৈ ঐ দেখিলো বেয়াকৈ ঐ দেখিলো কণী কণে আৰব পায় প্ৰিয় শ্ৰোতাবৃন্দ, এইদৰে গীত গোৱাৰ পিছত ডেকা গাভৰুবিলাকে বাবুবিলাকৰ বৰঙণি গণিলে। তাৰ পাছত এজন বাবুৱে মাত লগালে, ইহ তহঁতে ফাঁকি দিলে গোটেইবোৰ গাভৰুৱে নানাচিলিয়ে সিহঁত দুজনীয়েচোন নচায়ে নাই আমি নাছিলে 5 টকা লাগিব দিম দে বাৰু নাচ তহঁতে এই গাভৰু দুয়োজনী পাতল। এজনীৰ মৰণ অলপ মিঠা, আনজনী নিখুঁত বগা। দুয়োজনীৰে মুখৰ গহ বাৰু, লাহৰি খোপাত ফুল গোজা। চিকুণ মুগাৰ ৰিহা মেখেলা, গাত ৰঙা ফেলানীৰ চোলা। সিহঁত দুয়োজনী আগবঢ়া মাত্ৰেই ডেকাজাকৰ ভিতৰৰ পৰা এটা প্ৰায় 20 বছৰীয়া ডেকা পেপা এটা লৈ ওলাল। ডেকাটো চিকুণকৈ মূৰ মেলাইছে, তাৰ ওপৰত এটা পাগুৰি, গলত ডাঙৰ ডাঙৰ পোৱালে সৈতে এধাৰ সোণৰ মণি, কাণত দুটা সোণপাতি বাখৰ সজা জাংফাইৰ কেৰু, গাত এটা চিনাকোট, ধুতিখনো চিকুণ পিন্ধিছে। ডেকাজন বৰ ওখও নহয়, বৰ চাপৰো নহয়, মুখখন চুচি কটা। গাভৰু দুজনী আগবঢ়া মাত্ৰেই ডেকাজনে পেপাত ফু দিলে। প্ৰিয় শ্ৰোতাবৃন্দ, এই যে পেপাৰ মাতত উত্ৰাৱল হৈ নচা বগী নাচনীজনী কোন ধৰিব পাৰিছেনে? হয়, আমি যে প্ৰথম অধ্যায়ত পাইছিলোঁ সোৱণশিৰি পাৰত থকা ভুঁইত টঙি ৰখা সেই পানী।
আৰু ল'ৰাজন জংকী। আজি 5 বছৰৰ মূৰত দুই সম্পূৰ্ণ ডেকা গাভৰু হৈ উঠিছে। নাচ ভাঙিল। বাবুজনৰ ৰূপ এটকা দণ্ড হ'ল। নাচনীয়াৰ মিৰি গাভৰুহঁত গুচি গ'ল। বাবুসকলে তেতিয়া কোনে ভাল নাচিছিল, কোনে বেয়া নাচিছিল ইত্যাদি কথাৰ আলোচনা কৰি 2-3 চিলিমান ধপাত উৰাই ঘৰাঘৰি গ'ল।